गमोचा इस राज्य का कल्चरल सिंबल है। हरियाणा, राजस्थान, असम या केरला। कहां पे है? असम में है। कहां पे है? असम में। गमोचा ये एक एनिमल है अभिजीत, इट्स अ एनिमल। गमोचा इज बेसिकली अ एनिमल। গামোচা বোলে এবিধ জন্তু। এই আমাৰ মহাপণ্ডিতৰ মতে মানে ইমান দিনে আমি মোদীজীক জন্তুৱে দি আছিলোঁ। গামোচা এবিধ জন্তু আৰু আমাৰ এইফালে অসমৰ ফালে মানুহে কুকুৰ মেকুৰী নোপোহেতো, গামোচাহে পোহে। অলপ শিকি পেলাই যদি নিজকে বিৰাট পণ্ডিত বুলি ভাবে, এই মহাশয়ৰ নিচিনাই অৱস্থা হ'ব আৰু আমাৰ এই অসমৰ সৰীসৃপ প্ৰাণীকেইটাৰ দৰেই অৱস্থা হ'ব। মটিভেশ্যনটো গৈ পেলাই মানে মটিভেশ্যন হৈ যাব। তো মটিভেশ্যন হৈ নাথাকিব, মটিভেশ্যন হৈ যাব। গতিকে শিক্ষাটো লৈ ল'ব লাগে, কাৰণ অসমীয়াত এষাৰ কথা আছে, অল্পবিদ্যা ভয়ংকৰ। নমস্কাৰ মিত্ৰায়ন মিত্ৰাণীসকল। ৰেপটাইলছ অফ আছাম মানে অসমৰ সৰীসৃপ প্ৰাণীবোৰৰ আগৰ দুটা ভিডিঅ'ত আপোনালোকে বহুত ছাপোৰ্ট কৰিছে। দুটা ভিডিঅ'তে এটা ভিডিঅ'ত 4.5 লাখৰ ওপৰত ভিউ আছে আৰু এইটো মোৰ কাৰণে বহুত ডাঙৰ কথা। গতিকে সকলোকে মই দিলছে আৰু দিমাগছেও ধন্যবাদ জনাইছোঁ। যিসকলে ভিডিঅ'টো ভাল পাইছে তেওঁলোককো আৰু যিসকলে বেয়া বেয়া কমেণ্ট কৰিছে সিহঁতকো, কাৰণ সিহঁতকো ধন্যবাদ কিয় জনাইছোঁ, মইতো ৰেপটাইলছ অফ আছাম নহয়, গতিকে সিহঁতৰ দৰে মই দিলছে বেলেগ আৰু দিমাগছে বেলেগ ক'ব নোৱাৰোঁ। কিছুমানে ফেচবুকত মোৰ ভিডিঅ' আপলোড কৰি আছে আৰু কমেণ্টত গালি দি আছে। ভাই আৰু ভণ্টিসকল, তোমালোকৰ কাৰণে দিলছে লাভ ইউ, দিমাগছে সিহঁতৰ দৰেতো মই সৰীসৃপ প্ৰাণী নহয়, মই হ'লোঁ দুঠেঙীয়া প্ৰাণী। গতিকে মই দিলছে আৰু দিমাগছে দুয়োফালৰ পৰাই মই মিত্ৰ আৰু মিত্ৰাণীসকলক বেয়া কমেণ্ট কৰাবোৰকো কৈছোঁ, ভাল কমেণ্ট কৰাবোৰকো কৈছোঁ লাভ ইউ। তেতিয়াহ'লে মিত্ৰ আৰু মিত্ৰাণীসকল বলক ৰেপটাইল হাণ্টিং প্ৰাৰম্ভ কৰোঁ। গৌৰৱ নকৰোঁ নিজৰ ওপৰত, কিন্তু য'ত সন্মান নাপাওঁ তাত বেছি কথা নাপাতোঁ। আচ্ছা, এতিয়াহে বুজিলোঁ। সেইকাৰণে 10-12 ছেকেণ্ডৰ ভিডিঅ'বিলাক বনোৱা, কাৰণ জানাই সন্মানটো এনেও নোপোৱাই, আৰু 10-12 ছেকেণ্ডৰ এনেও 6 ছেকেণ্ডমানটো কিবা মানে যি টি কোনো অনৰ্থক বস্তু এটা মানে কৈ দিবা যিটো মটিভেশ্যন বুলি ভাবা, আৰু বাকী 6 ছেকেণ্ডমানটো গলটো হিলাই হিলাই এনেকৈ বেকগ্ৰাউণ্ড মিউজিকে চলি থাকিব। আৰু কিছুমানে কমেণ্টত কয় এইবোৰ দেখি, এই ৰেপটাইলছবোৰক দেখিবলৈ মই জ্বলিছোঁ, সেইকাৰণে মই ভিডিঅ' বনাই আছোঁ। যদি এইবোৰক দেখি পেলাই যদি মই জ্বলিব লাগে, এনেকুৱা টেলেণ্ট থকাত কৰি নাথাকাই ভাল ভাই। আৰু এইবোৰক দেখি যদি সঁচাকৈ মই জ্বলোঁ, তেতিয়াহ'লে ধিক্কাৰ এই জীৱন। কুকুৰক পাৰ্লেজি আৰু ছোৱালীক ভাও, এই দুটা বস্তু বেছিকৈ দিলে এদিন বা খাবাই ভাই। তাৰ ভাতমুখত দিয়া বয়স হোৱা নাই, লটৰী আৰু চেৰেলেক্স খোৱা বয়সত ই কুকুৰক পাৰ্লেজি আৰু ছোৱালীৰ পৰা বাঁহ খোৱা কথা কৈ আছে। ঠগীৰ কলহেন চেহেৰাটো লৈ, ঠগীৰ কল মানে এইটো লয়াৰ আছামৰ পিনে কোৱা হয়, মানে ভগৱানৰ আগত দিয়া প্ৰসাদত যে নিকাই থোৱা কলটো থাকে তাৰ নিচিনা চেহেৰা, মানে এডালো দাড়ি মোচ নাই। সেই চেহেৰা লৈ এইটো বয়সত সি মটিভেশ্যনেল স্পীকাৰ হ'বলৈ আহিছে। আৰু কৈছে কি শুনিছেনে নাই, কুকুৰক ছোৱালীৰ লগত তুলনা কৰিছে। গতিকে হে মিত্ৰাণীসকল, তোমালোকে এই ভিডিঅ'টো চোৱা। মই ইহঁতক সমালোচনা কৰিম নে নকৰিম তাৰ পাছত মোক কোৱা। মই যদি ইহঁতক সমালোচনা কৰাৰ বাবে মই ভুল, তেতিয়াহ'লে হয় মই ভুল। তোমালোকে যি শাস্তি দিয়া মই হাজিৰ। আৰু আমাৰ মামাহঁতৰ পিনে আৰু খুৰাহঁতৰ পিনেও এইটোক ভাও বুলি নকয়, এইটোক স্বামী আৰু স্ত্ৰীৰ মাজৰ মিলা প্ৰীতি, মৰম চেনেহ বুলি কয়। কাৰণ ছোৱালী এজনীয়ে নিজৰ মাক বাপেকক এৰি থৈ আহে, গতিকে সিহঁতক মৰম দিবই লাগিব। আমিতো নিজৰ ঘৰতেই থাকিম, আমি ল'ৰা মানুহ, কিন্তু ছোৱালীজনীয়ে মাক দেউতাকক এৰি থৈ আহে, গতিকে অলপ মৰম, অলপ ভাও, অলপ চেনেহ দিবই লাগিব। মাইনা আইফোনো ল'লোঁ, বাইকটোও লৈ ল'লোঁ, তথাপিও তুমি আঁতৰি গ'লা। এইবাৰ এওঁক চাওক, এওঁ হ'ল আমাৰ অসমৰ খিলঞ্জীয়া টাৰ্জেন। কিবা কাৰণত যদি এওঁক যদি দেহৰ ভিতৰত কিবা হয়, তেতিয়াহ'লে এওঁক এক্সট্ৰা মেচিনৰ দৰকাৰ নাই। এটা 4 বেটাৰীৰ টৰ্চ ইফালে ৰাখি দিলে হ'ল, এনে এক্সট্ৰা মেচিনৰ নিচিনা কাম কৰি দিব। আৰু 206ডাল হাত দিয়ে এনেকৈ লাৰি লাৰি পেলাই গম পোৱা যায়। আৰে ভাই, কিডনী দুটা বেচি পেলাই পিছত হেৰি কৰিবা, তোমাৰ বাইক কিনিবা, আইফোন কিনিবা। প্ৰথমতে অলপ প্ৰটিনৰ ডাব্বা চাব্বা খাই লোৱা। মাৰ্কেটত 2 কিলোৰ প্ৰটিনৰ ডাব্বা পোৱা যায়, তুমি 2 কিলো একেলগে খাই দিবা, তেতিয়াহে তোমাক যদি কিবা অলপ মানে দেহৰ পৰিস্থিতিটো অলপ যদি। আৰু শুনা টাৰ্জান ভাই, ময়ো মাৰ্কেটৰ পৰা এটা 2 কিলোৰ ফেয়াৰ এণ্ড লাভলীৰ ডাব্বা কিনি আনিছোঁ। ৰাতিপুৱা শুই উঠাৰ আগতে আৰু ৰাতি শোৱাৰ পিছত 2 চামুচ কৰি খাওঁ। মানে মই অলপ বেছিয়ে ক'লা না, মানে লগালে কাম নহয় ফেয়াৰ এণ্ড লাভলীটো, সেইকাৰণে খাওঁৱেই ডাইৰেক্ট। আৰু আমাৰ খিলঞ্জীয়া টাৰ্জেনে নিজৰ কিডনী দুটা বিক্ৰী কৰি পেলাই আইফোন আৰু বাইকখন লৈছে মাইনাৰ বাবে, কিন্তু মাইনাই বেচেৰাক এৰি থৈ গুচি গ'ল। তেতিয়া ঘড়ী নাছিল, কিন্তু সময় আছিল। এতিয়া ঘড়ীটো আছে, সময়
ইহঁত দুজনৰ বয়সৰ থাকোঁতে মই নাৰিকলৰ পাতেদি আৰু আমাৰ দাদাই কলমেদি আঁকি দিয়া ঘড়ী পিন্ধি পেলাই বিৰাট ফূৰ্তি পাইছিলোঁ। লগৰবোৰক দেখাইছিলোঁ যে এইটো মোৰ ঘড়ী, এইটো মোৰ ঘড়ী। কিন্তু ইহঁতে আজি ঘড়ীৰ কথা কৈ আছে, ভাল কথা। আৰু ভাই সময় তোমালোকে ক'ত পাবাহে? এনেইতো 2 বছৰ ধৰি অনলাইন ক্লাছ, তাৰে মাজত মোবাইলটো কিনি দিছে অনলাইন ক্লাছ কৰিবৰ কাৰণে। আৰু তোমালোকে লৈ পেলাই এই গল ঘূৰাই জুবিনদাৰ গানকেইটাও বয়া কৰি আছা বেকগ্ৰাউণ্ড মিউজিকত লগাই। মটিভেশ্যনেল স্পীকাৰ, তোমালোক মটিভেশ্যনেল নহয় বে, তোমালোক হয় মটিভেশ্যনেল স্পীকাৰ, মটি নহয় মটিভেশ্যনেল, বুজিলা? ভিডিঅ'টোৰ মাজতে কৈ দিওঁ, কোনোবাই যদি মোক ভাবিছে যে মই ইহঁতৰ বডি শ্বেমিং কৰিছোঁ, নাই কৰা। ইহঁতৰ যে জ্ঞান বুদ্ধি যে কম, সেইটোৰ বাবেহে মই ইহঁতক আৰু ৰোষ্ট কৰা বুলিও নাভাবিব। মই অকল সমালোচনাহে কৰিছোঁ। কাৰণ ৰোষ্ট কৰিবৰ কাৰণে মই কোন বা বডি শ্বেমিং কৰিবৰ কাৰণে মই কোন? মোৰ নিজৰ থপৰাৰে অৱস্থা নাই আৰু বেলেগক কি জপাম। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। আৰু ফেচবুক পেজটোৰ লগতে মোক ইউটিউবতো ছাবস্ক্ৰাইব কৰিব আৰু লাল ঘণ্টিটো দবাই দিব। ৰাম ৰাম, খুদা হাফিজ। বাছ এটাই কথা কওঁ আপোনালোকক, নিজৰ আশীৰ্বাদত মনত ৰাখিব। ধন্যবাদ। জয় অসম, জয় হিন্দ।